নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটিৰ এটি নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আনিছোঁ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ ইত্যাদি বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সহায় হোৱাকৈ এটা মক টেষ্ট সিৰিজ। আৰু এই মক টেষ্ট ভিডিঅ'টো আমাৰ যিটো মক টেষ্ট সিৰিজ চলি আছে তাৰে 5 নম্বৰ ভাগ। যদি আপোনালোকে আগৰ ভাগবিলাক এতিয়ালৈ চোৱা নাই তেন্তে প্লিজ মোৰ চেনেলটোলৈ গৈ ইয়াৰে আগৰ ভাগবিলাক আপোনালোকে ভালদৰে চাই ল'ব আৰু কেইটা কুৱেশ্যন কৰিব পাৰে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। গতিকে বেছি পলম নকৰি আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন, হু কম্প'জ জিকিৰ এণ্ড জাৰি গীতছ ইন আছামিজ লেংগুৱেজ, অৰ্থাৎ জিকিৰ আৰু জাৰি গীতবিলাক কোনে ৰচনা কৰিছিল? নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আজান ফকীৰ চাহেব। 2 নম্বৰ প্ৰশ্ন, ৱেৰ ইজ দ্য টম অফ গিয়াছুদ্দিন আউলিয়া চিটুৱেটেড, অৰ্থাৎ গিয়াছুদ্দিন আউলিয়াৰ সমাধিক্ষেত্ৰ অসমৰ ক'ত অৱস্থিত? নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাজো, অৰ্থাৎ গিয়াছুদ্দিন আউলিয়াৰ যিটো সমাধিক্ষেত্ৰ সেইটো হাজোত অৱস্থিত। নেক্সট প্ৰশ্ন, হুইচ থান অৰ টেম্পল ইজ চিটুৱেটেড ইন অৰুণাচল প্ৰদেশ, অৰ্থাৎ তলৰ কোনটো থান বা মন্দিৰ অৰুণাচল প্ৰদেশত অৱস্থিত? নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মালিনী থান, অৰ্থাৎ অৰুণাচল প্ৰদেশত মালিনী থান অৱস্থিত। 4 নম্বৰ প্ৰশ্ন, দ্য ৰুফ অফ হুইচ টেম্পল ৱাজ মেড অফ কপাৰ, অৰ্থাৎ তলৰ কোনখন মন্দিৰৰ মূধস্থ কপাৰ অৰ্থাৎ তামেৰে তৈয়াৰী? নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি তাম্ৰেশ্বৰী, অৰ্থাৎ তাম্ৰেশ্বৰী মন্দিৰৰ যিটো মূধচ আছে সেই মূধস্থ কপাৰ বা তামেৰে তৈয়াৰী। 5 নম্বৰ প্ৰশ্ন, হুইচ চাইট ইজ কল্ড এজ খাজুৰাহ' অফ আছাম, অৰ্থাৎ অসমৰ কোনটো ঠাইক অসমৰ খাজুৰাহ বুলি জনা যায়? নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মদন কামদেৱ, মদন কামদেৱক অসমৰ খাজুৰাহ বুলিও জনা যায়। 6 নম্বৰ প্ৰশ্ন, হুইচ টেম্পল ৱাজ বিল্ড বাই বৰৰজা অম্বিকা, অৰ্থাৎ তলৰ কোনটো মন্দিৰ বৰৰজা অম্বিকাই নিৰ্মাণ কৰিছিল? নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়দৌল, অৰ্থাৎ বৰৰজা অম্বিকাই জয়দৌল নিৰ্মাণ কৰিছিল। 7 নম্বৰ প্ৰশ্ন, ৱেৰ ইজ দ্য আৰ্থেন লাইট লাইটেড বাই মাধৱদেৱ ইজ ষ্টিল ফাউণ্ড, অৰ্থাৎ তলৰ কোনখন নামঘৰৰ মাটিৰ চাকি মাধৱদেৱে জ্বলাই গৈছিল যিটো এতিয়ালৈকে অক্ষতভাৱে জ্বলি আছে? নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ঢেকীয়াখোৱা নামঘৰ, অৰ্থাৎ ঢেকীয়াখোৱা নামঘৰৰ যিটো মাটিৰ চাকি সেইটো মাধৱদেৱে জ্বলাই গৈছিল আৰু এতিয়ালৈকে সেই চাকিটো জ্বলিয়ে আছে। নেক্সট প্ৰশ্ন, হুইচ টেম্পল ৱাজ বিল্ড বাই ঘনশ্যাম খনিকৰ, অৰ্থাৎ তলৰ কোনটো মন্দিৰ ঘনশ্যাম খনিকৰে নিৰ্মাণ কৰিছিল? নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নেঘেৰিটিং শিৱাদৌল, অৰ্থাৎ নেঘেৰিটিঙৰ যিটো শিৱদৌল আছে সেইটো ঘনশ্যাম খনিকৰে নিৰ্মাণ কৰিছিল। 9 নম্বৰ প্ৰশ্ন, হুইচ টেম্পল ৱাজ কনষ্ট্ৰাক্টেড বাই আহোম কিং ৰাজেশ্বৰ সিংহা ইন 1752 AD, অৰ্থাৎ তলৰ কোনটো মন্দিৰ আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল? নিম্নোক্ত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বশিষ্ঠ টেম্পল, অৰ্থাৎ বশিষ্ঠ মন্দিৰটো আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1752 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিল। 10 নম্বৰ প্ৰশ্ন, জোৰপুখুৰী ইজ এ পাৰ্ট অফ হুইচ হিষ্টৰিক টেম্পল, অৰ্থাৎ জোৰপুখুৰী তলৰ কোনখন ঐতিহাসিক মন্দিৰৰ এটা অংশ? নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উগ্ৰতাৰা, অৰ্থাৎ জোৰপুখুৰী যিটো পুখুৰী আছে সেইটো উগ্ৰতাৰা মন্দিৰৰ এটা অংশ। 11 নম্বৰ প্ৰশ্ন, হুইচ ইজ দ্য স্মলেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড, অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি? নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উমানন্দ, অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম হৈছে উমানন্দ আৰু পৃথিৱীৰ আটাইতকৈ বৃহত্তম নদীদ্বীপটোৰ নাম হৈছে মাজুলী আৰু এই দুয়োটা নদীদ্বীপো অসমৰ ব্ৰহ্মপুত্ৰ নদীতে অৱস্থিত। 12 নম্বৰ প্ৰশ্ন, নৰকাসুৰ কনষ্ট্ৰাক্টেড দ্য ষ্টোন ষ্টেপছ কানেক্টিং টু হুইচ টেম্পল উইদিন এ ছিংগল নাইট, অৰ্থাৎ নৰকাসুৰে তলৰ কোনটো মন্দিৰলৈ যোৱা এটা শিলৰ খটখটি এৰাতিৰ ভিতৰতে নিৰ্মাণ কৰি উলিয়াইছিল? নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কামাখ্যা, অৰ্থাৎ নৰকাসুৰে কামাখ্যা মন্দিৰটোলৈ যোৱা এটা খটখটি এৰাতিৰ ভিতৰতে নিৰ্মাণ কৰি উলিয়াইছিল। 13 নম্বৰ প্ৰশ্ন, ইন 1565 AD
হুইচ টেম্পল ৱাজ বিল্ড বাই কোচ কিং নাৰায়ণ। অৰ্থাৎ 1565 খ্ৰীষ্টাব্দত কোচ ৰজা নৰনাৰায়ণে কোনটো মন্দিৰ পুনৰাই নিৰ্মাণ কৰিছিল। নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কামাখ্যা। অৰ্থাৎ কোচ ৰজা নৰনাৰায়ণে 1565 খ্ৰীষ্টাব্দত কামাখ্যা মন্দিৰটো পুনৰাই নিৰ্মাণ কৰিছিল। 14 নম্বৰ প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ইজ কনচিডাৰ্ড এজ দ্য ছেকেণ্ড কাশী ইন আছাম। অৰ্থাৎ তলৰ কোনটো ঠাইক অসমৰ দ্বিতীয় কাশী হিচাপে জনা যায়। নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শ্ৰীসূৰ্য পাহাৰ। অৰ্থাৎ শ্ৰীসূৰ্য পাহাৰক অসমৰ দ্বিতীয় কাশী হিচাপেও জনা যায়। 15 নম্বৰ প্ৰশ্ন, ৱেৰ ডিড সতীজ টাং ৱাজ ছেড টু হেভ ফলেন বিলিভ টু হেভ ফলেন। অৰ্থাৎ তলৰ কোনখন ঠাইত সতী মাতাৰ জিভাৰ এক অংশ পৰা বুলি বিশ্বাস কৰা হয়। নিম্নোক্ত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি টুক্ৰেশ্বৰী। অৰ্থাৎ টুক্ৰেশ্বৰী মন্দিৰত সতী মাতাৰ এটা জিভাৰ অংশ পৰা বুলি বিশ্বাস কৰা হয়। 16 নম্বৰ প্ৰশ্ন, ইন হুইচ ইয়াৰ ডক্টৰ ভূপেন হাজৰিকা ৱাজ কনফাৰ্ড দ্য আছাম ৰত্ন এৱাৰ্ড। অৰ্থাৎ তলৰ কোনটো বছৰত ডক্টৰ ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা লাভ কৰিছিল। নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2009 চনত। ডক্টৰ ভূপেন হাজৰিকাই 2009 চনত অসম ৰত্ন বঁটা লাভ কৰিছিল। 17 নম্বৰ প্ৰশ্ন, হু ড্ৰিউ দ্য এমব্লেম অফ আছাম সাহিত্য সভা। অৰ্থাৎ অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো কোনে আঁকিছিল। নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যুগল দাস। অৰ্থাৎ যুগল দাসে অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো অংকন কৰিছিল। 18 নম্বৰ প্ৰশ্ন, হু ওন দ্য সাহিত্য একাডেমী এৱাৰ্ড ফৰ হিজ কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ শৃংখল। অৰ্থাৎ শৃংখল কিতাপখনৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা ৰচিত শৃংখল কিতাপখনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 19 নম্বৰ প্ৰশ্ন, হু ৱাজ দ্য ৰাইটাৰ অফ দ্য পয়েট্ৰি কালেকশ্যন মোৰ যে কিমান হেঁপাহ। অৰ্থাৎ মোৰ যে কিমান হেঁপাহ নামৰ কবিতা সংকলনখনি কোনে ৰচনা কৰিছিল। নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কেশৱ মহন্ত। অৰ্থাৎ কেশৱ মহন্তই মোৰ যে কিমান হেঁপাহ নামৰ কবিতা সংকলনখনি ৰচনা কৰিছিল। 20 নম্বৰ প্ৰশ্ন, হু ইজ ন'ন এজ দ্য কুইন অফ গোৱালপাৰীয়া লোকগীত অৰ গোৱালপাৰীয়া ফক ছং। অৰ্থাৎ অসমৰ কোনগৰাকী গায়িকাক গোৱালপাৰীয়া লোকগীতৰ ৰাণী বা সম্ৰাংগী বুলিও জনা যায়। নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰতিমা পাণ্ডে। প্ৰতিমা পাণ্ডেক গোৱালপাৰীয়া লোকগীতৰ ৰাণী বুলিও জনা যায়। 21 নম্বৰ প্ৰশ্ন, আফটাৰ পেৰেণ্টছ ডেথ হু ৰেইজ শংকৰদেৱা। অৰ্থাৎ মাক দেউতাকক ঢুকোৱাৰ পিছত শংকৰদেৱক কোনে ডাঙৰ দীঘল কৰিছিল। নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ খেৰসূতী। অৰ্থাৎ মাক দেউতাক ঢুকোৱাৰ পিছত শংকৰদেৱক তেওঁৰ বুঢ়ী মাক বা আইতাক খেৰসূতীয়ে ডাঙৰ দীঘল কৰিছিল। 20 নম্বৰ প্ৰশ্ন, হু ইজ ন'ন এজ বিদ্ৰোহী কবি অৰ ৰিভলিউচনাৰী পইট ইন আছামিজ লেংগুৱেজ। অৰ্থাৎ অসমীয়া সাহিত্য জগতত কাক বিদ্ৰোহী কবি বোলা হয়। নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰসন্নলাল চৌধুৰী। অৰ্থাৎ প্ৰসন্নলাল চৌধুৰীক বিদ্ৰোহী কবি হিচাপেও জনা যায়। 23 নম্বৰ প্ৰশ্ন, হাউ মেনি অংকীয়া নাটছ ৱেৰ ৰিটেন বাই শ্ৰীমন্ত শংকৰদেৱা। অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱে মুঠ কেইটা অংকীয় নাট ৰচনা কৰিছিল। নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 6। অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱে মুঠ 6টা অংকীয় নাট ৰচনা কৰিছিল। 24 নম্বৰ প্ৰশ্ন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ ভোৰতাল নৃত্য। অৰ্থাৎ ভোৰতাল নৃত্যৰ জনক বুলি কাক জনা যায়। নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নৰহৰি বুঢ়া ভকত। অৰ্থাৎ ভোৰতাল নৃত্যৰ জনক বুলি নৰহৰি বুঢ়া ভকতক জনা যায়। আৰু সত্ৰীয় নৃত্যৰ জনক হৈছে শ্ৰীমন্ত শংকৰদেৱ। 25 নম্বৰ প্ৰশ্ন, দেওধানী নৃত্য ইজ পাৰফৰ্ম ইন হুইচ অফ দ্য ফলোয়িং টেম্পল অফ আছাম। অৰ্থাৎ অসমৰ কোনটো মন্দিৰত দেওধানী নৃত্য পৰিৱেশন কৰা হয়। নিম্নোক্ত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কামাখ্যা টেম্পল। অৰ্থাৎ কামাখ্যা মন্দিৰত দেওধানী নৃত্য পৰিৱেশন কৰা হয়।
26 নম্বৰ আৰু আজিৰ ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন, হুইচ ৱাজ দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই ডক্টৰ ভূপেন হাজৰিকা। অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমটো বোলছবিৰ নাম হৈছে। অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এৰাবাটৰ সুৰ। অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমটো বোলছবি হৈছে এৰাবাটৰ সুৰ। গতিকে বন্ধুসকল আজিলৈ ইমানেই। আশা কৰোঁ আপোনালোকৰ প্ৰশ্নবিলাক অলপমান ইনফৰ্মেটিভ যেন লাগিছে। যদি আপোনালোকৰ প্ৰশ্নবিলাক ভাল লাগিছে আৰু এনেবোৰ ভিডিঅ' আপোনালোকে চাই ভাল পায় তেন্তে নিশ্চয় এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ লগৰ বন্ধু বান্ধৱীৰ লগতো এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। ধন্যবাদ।